हेलो गाइस अस्सलामु आलैकुम কি খবৰ আশা কৰো আপোনাক ভালে আছে মই ভালে আছো মই ভাল মানে গাটো ঠিক নহয় মাথা বহুত বিষ হৈছে মোৰ আৰু হে আৰু মোৰ খবৰ হে আপোনাকৰ চাগে নিশ্চয় ভালে এয়া মই খানা চানা বনাই মেলি আজৰি হৈ ললো আৰু আজি বনালো আব্বাই তুমি তালত পাইছিলে মাছ সৰু মাছ আৰু সৰু সৰু পুঠি মোৱা মাছ তেনেকৈ শিঙৰা মাছ তেনেকৈ পাইছিলে মিছা মাছ সৰু সৰু একদম তুমি আধা কেজি মান পাইছিলে সেয়াই মই বনালোঁ মইনো কিদৰে বনাইছোঁ মাছো দেখাম আব্বাই মোৰ শহু আব্বাই ধৰা নৈত নিজে ধৰিছে আৰু কেনেদৰে বনাইছোঁ দিম ভিডিঅ'টো যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আহকচোন ভিডিঅ'টো আগবাঢ়ো এয়া মাছ সৰু সৰু মাছ মোবাইলত ভিডিঅ'টো মানে কম লাগিছে আৰু কিন্তু মাছ আধা কেজিমান হয় এয়া মই কেৰাহীখন গৰম হোৱাত তেল দিলোঁ যিমানটো জোখত তেল দৰকাৰ হয় আৰু অলপ শুকানকৈ বনাব হ'লে তেলটো অকণ সৰহ লাগে আৰু এয়া মই পিঁয়াজ মিডিয়াম চাইজৰ পিঁয়াজ মই দুটা কাটি লৈছিলোঁ জলকীয়া কেঁচা জলকীয়া দিছিলোঁ তাৰপিছত নিমখ দিছোঁ মই ভালদৰে এইখিনি ভাজি ল'ম মই সৰু মাছ জোল দি খাই ভাল নালাগে একদম তেলত বনালে বস্তুটো শুকানকৈ বনালে ভাল লাগে খাই এয়া মই পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ভাজি লৈছোঁ ভালদৰে তাৰপিছত মই নহৰু দিছোঁ ভালদৰে মই মিলাই লৈছোঁ পিঁয়াজৰ লগত ভালদৰে ভাজি লৈছোঁ নহৰুখিনিও একদম চিম্পল একেবাৰে চিম্পল হিচাপে বনাইছোঁ আৰু তাৰপিছত মই হালধি ব্যৱহাৰ কৰিম হালধি দিছোঁ হালধি বৰ এটা বেছি নাই দিয়ে বৰ বেছি হ'লেও ভাল নালাগে সৰু মাছত একদম তাৰপিছত জলকীয়া গুড়ি দিছোঁ এইটোতো আমাৰ কম্পালচাৰী জ্বলা ঘৰত খাই সেইকাৰণে জলকীয়া লাগেই তাৰপিছত ধনিয়া দিছোঁ ধনিয়া পাউডাৰ আৰু বেলেগ মছলা মই একো ব্যৱহাৰ কৰা নাই জিৰাও ব্যৱহাৰ নাই কৰা এয়া মই ভালদৰে মছলাখিনি ভাজি লৈছোঁ তাৰপিছত পানী অকণ দি ভালদৰে মই ভাজি লৈছোঁ সেইখিনি মাছ এতিয়া তেল ফুটি ওলাইছে মাছখিনি অলপ অলপকৈ দি দিছোঁ সৰু সৰু মাছ দুখনতে দিবলগীয়া হৈছে আৰু ধৰি অনা মাছ সোৱাদেই বেলেগ আৰু তাজা তাজা মাছ যোগাৰি দি দিছোঁ আৰু খৰাহিটোৰ পৰা আৰু লাগি থাকে যে ভালদৰে এইখিনি মই মছলাখিনিৰ সৈতে মিক্স কৰি লৈছোঁ মই মাছখিনি ভালকৈ লৰাই লৈছোঁ আৰু জুম কৰি দিছোঁ ভিডিঅ'টো ওচৰৰ পৰা দেখিবৰ কাৰণে বহুত সৰু সৰু মাছ আৰু তাৰপিছত মই অলপ পানী ব্যৱহাৰ কৰিম বৰ বেছি এটা পানীও নিদিওঁ সৰু মাছ কোমল মাছ হয় তাজা তাজা মাছ বেছি পানী দিলে মানে ফেলফেলীয়া হ'লে ভাল নালাগে টান হিচাপত ভাল লাগে এয়া মই অলপ ঢাকনাখন অকণমান 5 মিনিটমানৰ কাৰণেহে মাৰি দিছোঁ মই আৰু ঢাকনা ব্যৱহাৰ নকৰোঁ আৰু কোমল মাছ হয় এয়া অকণমান পানীটো শুকাব দিছোঁ প্ৰায় মোৰ মাছ ৰেডি হৈয়ে গ'ল আৰু চাওকচোন একদম শুকান কৰি দিছোঁ এয়া মই মাছৰ লগত খাবৰ কাৰণে দাইল বনাইছিলোঁ দাইল কুকাৰত মই হুইচেল দি লৈছিলোঁ আৰু তাৰপিছত মই এয়া পাঁচফোৰণ দি লৈছোঁ নহৰু দিলোঁ মই ভালদৰে সেইখিনি ভাজি লৈছোঁ মই দাইলটো নিদিলেও হয় কিন্তু আৰু বনাইছোঁ কাৰণে মাছৰ লগত সেইটো কাৰণে দি দিছোঁ বাগৰ দি লৈছোঁ এয়া ভালকৈ দাইলখিনি উতলি হৈ গ'ল আৰু দাইলখিনি এয়া মাছ আজি ইমানেই আমাৰ ঘৰৰ খানা আৰু আজিলৈ আহোঁ নেক্সট ভিডিঅ' লগ পাম বাই বাই